নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছো অসমৰে তিনিচুকীয়া জিলাৰ বজালনী চাহ বাগিচা। বজালনী চাহ বাগিচাৰ যিটো আদৰ্শ বিদ্যালয়, সেই আদৰ্শ বিদ্যালয়ত আছো। তাৰ মানে অসমত মুঠ 119টা তেনেকুৱা বিদ্যালয় আছে, যিটো বিদ্যালয়বিলাকক কোৱা হয় আদৰ্শ বিদ্যালয়, যিটো মডেল স্কুল বুলি আমি কওঁ। সেই মডেল স্কুলবিলাকত বহুত ধুনীয়াকৈ ছবি বনোৱা হৈছে। তিনিচুকীয়া জিলাৰ তেনেকুৱা কিছুমান বিদ্যালয়ত আমিও ছবি অংকন কৰিছোঁ, এনেকুৱা পেইণ্টিং কৰিছোঁ। তো সেই বিদ্যালয়ত আজি আপোনালোকক দেখুৱাম আমি কেনেকৈ ধৰণৰ কাম কৰিছোঁ বা আগলৈ আৰু কি কি কাম বাকী আছে, লগতে মোৰ যিটো টীম আছে সেই টীমে কেনেকুৱা ধৰণৰ কাম কৰি আছে সেইখিনি আজি আপোনালোকক দেখুৱাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, লগতে দেখুৱাওক আপোনালোকক যে পেইণ্টিংবিলাক কেনেকৈ আছে। প্ৰথম ফাৰ্ষ্ট এণ্ট্ৰিটো হৈছে এইটো যিটো এণ্ট্ৰি। ইয়াত আমাৰ কিছুমান নাম লিখা বাকী আছে এতিয়াও। আমাৰ চাহিদা আছে, চাহিদাই নাম লিখিব। তাৰ লগে লগে প্ৰথম এণ্ট্ৰিটো যোনটো আছে সোমাই তাত কি কি আমি ছবি আঁকিছোঁ, মানে পেইণ্টিং কৰিছোঁ, সেই পেইণ্টিংবিলাক এতিয়া আপোনালোকক দেখুৱাম। প্ৰথমতে মোৰ বেক ছাইডত চাওক যে এটা ছ'লাৰ ছিষ্টেম, মানে ছ'লাৰ ছিষ্টেম নহয়, স্পেচ বনাইছোঁ। যোনটো লিখা আছে ইয়াতে চাব, স্পেচ ফিজিক্সৰ হয়, সেইখিনি আমি বনাইছোঁ। তাৰ লগে লগে যোনটো ছ'লাৰ ছিষ্টেম এয়া হৈছে চাওক কেনেকৈ ধৰণৰ আমি পেইণ্টিং কৰিছোঁ। অলপ কাৰ্টুনিষ্ট আছে, যিহেতু ল'ৰা ছোৱালীয়ে চাই সেই বস্তুটো ভাল পায়। কালাৰফুল হৈছে, মাল্টি কালাৰ, তেনেকৈ ধৰণৰ আমি বনাইছোঁ। মই বেক কেমেৰা কৰি আকৌ দেখাই আছোঁ। এয়া চাওক পেইণ্টিং, যিটো ছ'লাৰ ছিষ্টেম, বিভিন্ন ধৰণৰ ইয়াত গ্ৰহ নক্ষত্ৰবিলাক আছে। চান, এইটো দেখিছে নহয়, ৰকেট, এই তেনেকৈ ধৰণৰ বনাই আছোঁ। অলপ টাইম লাগে বনাওঁতে, যিটো যথেষ্ট ডাঙৰ হয় পেইণ্টিংটো। এইখিনি আমি বনাই আছোঁ। চাওক কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰি জনাব যে আমি পাৰিছোঁ নে নাই। আমি চেষ্টা কৰিছোঁ। এনেকৈ বিভিন্ন ধৰণৰ পেইণ্টিংবোৰ ইয়াত বনোৱা হৈ আছে, আৰু দেখুৱাম পেইণ্টিং। তাৰ লগে লগে এনেকুৱা মডেল স্কুল বহুত আছে, সেই বা যিখিনি গাৰ্ডেন এৰিয়া, বাগান অঞ্চলবিলাকত তাত আমি বনাইছোঁ। ইয়াত বেলেগ এটা পেইণ্টিং, ইয়াত যিখিনি আমাৰ উপগ্ৰহবিলাক আছে, এই উপগ্ৰহ আছে। ইয়াত ৰকেট, কালাৰফুল, ইয়াত যোনটো কালাৰ ইউজ কৰিছোঁ স্প্ৰে কালাৰ আছে, লগতে ষ্ট্ৰিনাৰ কালাৰ, ইমেলছন, এনেকৈ বিভিন্ন ধৰণৰ কালাৰ ইউজ কৰি আমি বনাইছোঁ। লগতে এই সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিছে এতিয়া চাবলৈ, চাই ভাল পাইছে। আৰু কিছুমান বস্তু আছে মই দেখুৱাই আছোঁ বেলেগ এইটো ছাইডত, মানে এইটো এতিয়া যোনটো দেখি পালে এইটো হৈছে ফ্ৰণ্টৰ সোমাই। এতিয়া ইয়াৰ এইটো ছাইডত এটা আছে পেইণ্টিং, ইয়াতো ছায়েন্সৰ ওপৰতে আছে, ফিজিক্সেই, চব ছায়েন্সৰ ৰিলেটেড এইখিনি পেইণ্টিংবিলাক দেখিছে নহয়। দেখি পালে নহয়, চৰকাৰে বহুত ধুনীয়াকৈ দিছে, ৰাইজে সেই বস্তুটো ভালকৈ ৰাখিলে হ'ল, ধুনীয়াকৈ ৰাখিব লাগিব, সেইটোৱে কথা। আৰু আছে পেইণ্টিং মই দেখুৱাই আছোঁ আপোনালোকক। ইয়াত আছে বডি পাৰ্টছ, যোনটো আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবিলাক ভিতৰৰ, সেইখিনি বনোৱা হৈছে। এইখিনি চাব কেনেকৈ ধৰণৰ বনাইছোঁ, মানে যথেষ্ট ডাঙৰ ডাঙৰ পেইণ্টিংবিলাক। ইয়াত আপোনালোকে কেমেৰাত ধৰিব পাৰিছে নে নাই খালি কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আৰু আমি আৰু কিছুমান বনাই আছোঁ, দেখুৱাম আপোনালোকক। চাওক মই বেক কেমেৰা কৰি আকৌ দেখুৱাই আছোঁ। যথেষ্ট ডাঙৰ স্কুল, ভাল লাগিছে মডেল স্কুলবিলাকৰ কাম কৰি। চৰকাৰে ইমান ধুনীয়াকৈ দিছে, ৰাইজে সেই বস্তুটো ভালকৈ ৰাখিলে হ'ল। যিহেতু আমাৰ নিজৰ বস্তু, নিজৰ সম্পদ,
গাঁৱৰ সম্পদ বাগানৰ সম্পদ বুলি ক'ব পাৰি তো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমাৰ যিসকল ৰাইজ আছে লোকেল মানে পাৰ্চনবিলাক তেখেতসকলে ভালকৈ ৰাখিব লাগে তেতিয়া আমাৰ বস্তুটো আৰু ভাল হৈ থাকিব আৰু আমি আজি পেইণ্টিং কৰি গৈছোঁ সেই পেইণ্টিংটো যাতে বুজি পাওক মানুহে যাতে বস্তুটো বেয়া কৰি নিদিয়ে সেইখিনি কমিটিসকলে গুৰুত্ব দিব লাগিব তাৰ লগে লগে গাৰ্ডেন মানে বাগানৰ এটা পেইণ্টিং বনাই আছোঁ বলক পেইণ্টিংটো অলপ কৰি আছোঁ মই এতিয়া বৰ্তমান তাৰ লগে লগে মোৰ সহকৰ্মীও কৰি আছে তেখেতকো মই দেখুৱাম এতিয়া বলক ইতিমধ্যে বাগানটো কৰি আছোঁ আৰু বাকী আছে দেখিলে মই কৰি আছিলোঁ লগতে সঞ্জয় দা মোৰ লগৰ সহকৰ্মী তেখেতে কৰি আছে এতিয়া ওপৰত আৰু বাকী আছে গছ হ'ব ডাঙৰ ডাঙৰ গছ হ'ব বাগানত যেনেকৈ থাকে ইয়াত পাত তুলি আছে তেনেকৈ ধৰণৰ পিকচাৰটো আমি বনাইছোঁ যথেষ্ট ডাঙৰ দূৰৰ পৰা যদি দেখাওঁ ওপৰ স্কাইৰ যোনটো কালাৰটো অলপ মাল্টি কালাৰ দিয়া হৈছে এতিয়া ওপৰত যোনটো ক্লাউড দিয়া হৈছে তাৰ ওপৰত ইয়াৰ মাজৰ পৰা গছ হ'ব ডাঙৰ ডাঙৰ গছ হ'ব ছবি বনোৱা হ'ব তেনেকৈ সঞ্জয়তা কেনেকুৱা লাগিছে কাম কৰি বহুত মজা ভাল লাগিছে ন আমি কেইবাটাও এতিয়ালৈকে মডেল স্কুল বনালোঁ আশা কৰোঁ ৰাইজৰ সহায় সহযোগিতা পালে আৰু ভালকৈ কৰিম হয় নাই আৰু ভালকৈ কৰিম বুলি ভাবিছিলোঁ হয় হয় এটা বেলেগ এটা ফূৰ্তি লাগে ন পেইণ্টিং কৰি মানে ক'বই নোৱাৰি যে সময়টো কেনেকৈ পাৰ হৈ যায় তাকে 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 সময়টো মানে 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 ভাত নাই খোৱা বুলি আমি নেলাগেই মানে তাকেই সেইটোৱে লাগে আহোঁ কাম কৰোঁ তাৰ মাজতে আমি তিনিজন আছোঁ টিফিন লৈ আহোঁ টিফিনটো খাওঁ ইয়াতে স্কুলৰ পৰা আমি কেতিয়াবা খাওঁ আমাক দিয়ে টিচাৰসকলে খিচিৰি বনাই তেনেকৈ আমি কাম কৰি আছোঁ ভাল লাগিছে মই বাহিৰৰ পৰা মডেল স্কুলৰ গোটেই মানে পিকচাৰটো মই দেখাই আছোঁ আপোনালোকক এইখনেই হৈছে মডেল স্কুল যেনেকৈ দুটা ছাইডত পেইণ্টিং হৈ আছে যেনেকৈ ইয়াত গাৰ্ডেন আৰু এণ্ট্ৰিত এনেকৈ কিছুমান পিকচাৰ আছে নাম লিখা বাকী আছে সেইফালে দেখিছে দূৰত মোৰ আৰু এজন দাদাই পেইণ্টিং কৰি আছে বলক তাত যাওঁ তাত কি পেইণ্টিং হৈ আছে চাওঁ তাতো আমি পেইণ্টিং কৰি আছিলোঁ এতিয়া তেখেতে কৰি আছে দেখুৱাওঁ আৰু এই পেইণ্টিংবিলাক কিবা এটা শিকিব পাৰি এই ছবিবিলাকৰ পৰা অকল তেনেকৈ নহয় ইয়াৰ পৰা বহুত কিবা জানিব পৰা যায় যেনেকৈ এইবিলাক পেইণ্টিঙৰ পৰা আমি কি শিকিব পাৰোঁ ডিষ্টেঞ্চ মেইনটেইন ক'ভিড ৰিলেটেড কিছুমান পিকচাৰ চাহিদা বনাই আছে এতিয়া চাহিদা কেনেকুৱা লাগিছে খুব ভাল লাগিছে এনেকৈ কেইবাটাও মডেল স্কুল যিহেতু আমি কৰিলোঁ আৰু এটা ভাল এক্সপিৰিয়েঞ্চ হৈছে আমাৰ হয় হয় আৰু ৰাইজৰ সহায় সহযোগিতা পালে আমি আগলৈ আৰু তেনেকৈ কৰিম হয়নে সকলোৱে সহায় সহযোগ আগবঢ়াব হয় হয় যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে বেলেগেও জানক আমি কি কৰি আছোঁ বেলেগে যাতে আমাক ইনভাইট কৰক নিশ্চয় তাকে তো দেখিলে চাহিদা তেনেকৈ পেইণ্টিং কৰি আছে ইয়াত বিভিন্ন আৰু ওপৰত পিকচাৰ হ'ব অলপ পাছত মই ওপৰত উঠিব লাগিব এনেকৈ অলপ কষ্ট হয় কিন্তু হ'লেও ভাল লাগে তেনেকৈ কৰি আজি চাগে আমাৰ এইটো কমপ্লিট হৈ যাব ন মডেল স্কুল আজি আমাৰ এইটো মডেল স্কুল কমপ্লিট হৈ যাব এনেকৈ কেইবাটাও মডেল স্কুল হৈছে যেনেকৈ মাকুম অঞ্চলৰ এইটো চান্দমাৰী যোনটো মডেল স্কুল সেইটো আমিয়ে কৰিছোঁ ড্ৰয়িং তেনেকৈ পেইণ্টিং কৰিছোঁ ইয়াত দেখিছে পিকচাৰ এইটো বুজি পাইছে নেকি এইটো আৰ্থ হয় আৰ্থে ক'ভিডৰ লগত যুঁজ কৰি আছে মানে মুখত মাস্ক পিন্ধিছে সেই তেনেকৈ ধৰণৰ পিকচাৰবোৰ ইয়াত দেখি পাইছে মেইনটেইন ইয়াত কিছুমান লিখা আহিব চাহিদাই লিখাত ভেৰি উস্তাদ চাহিদা তো চাহিদাই সেইখিনি লিখিব এইখিনি ছেটিং কৰি লৈছে কিছুমান হাত ধোৱাৰ পিকচাৰবোৰ দেখুওৱা হৈছে সেই তেনেকুৱা আৰু তো আমি বনাই আছোঁ আৰু আপোনালোকে লগত থাকিব যেতিয়া গোটেই বিদ্যালয়টো কমপ্লিট হৈ যাব তেতিয়া সেই পিকচাৰটো মই আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া থাকিব যদি আপোনাৰ ঘৰতো তেনেকুৱা ছবি আঁকিব লাগে বা ৱালত যদি পেইণ্টিং কৰিব লাগে ইণ্টেৰিয়ৰ ডিজাইন কৰিব লাগে তো কণ্টেক্ট কৰিব পাৰে
আমি কিছুমান তেনেকৈ ৰুম বনাওঁ যিখিনি ৰুম ইণ্টেৰিয়ৰ ডিজাইন বুলি কয় স্কাইত কালাৰ দিব পাৰে আমি সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কিছুমান ৰুম বনাওঁ ইতিমধ্যে এটা ভিডিঅ' মই শ্বেয়াৰ কৰিছিলোঁ লাইভ ভিডিঅ' কৰিছিলোঁ মোৰ ফেচবুকৰ পৰা তাতে এটা ভিডিঅ' বনাইছিলোঁ যোনটো ভিডিঅ'ত এটা পুলিচ ষ্টেচনত পিকচাৰ আমি বনাইছিলোঁ সেই ভিডিঅ'টো চাব পাৰে আপোনালোকে তো ঠিক আছে ইয়াতে আপোনালোকক বিদায় লৈছোঁ বাই বাই